নমস্কাৰ বন্ধুবান্ধৱসকল পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ শিমলুতল আৰু শিমলুতল কিয় গৈছোঁ গম পাইছে চাগে অলপ কাৰণ আমাৰ অহা কাইলৈ আছে মহযুঁজ। এইবাৰ যিহেতু মহযুঁজখন ডাঙৰকৈ পতা পাৰ্মিশ্যন দিছে সেইবাবে গাঁৱৰ ল'ৰাবিলাকে পূৰা মানে ডাঙৰকৈ পাতিছে। যিহেতু 9 বছৰ মূৰত পাৰ্মিশ্যনটো দিছে সেইকাৰণে বহুত ডাঙৰকৈ পাতিছে। তাৰে মানে কাম চলি আছে আৰু তাকে বোলো আপোনালোককো দেখামগৈ বুলি ভাবিছোঁ কি কাম চলি আছে। ময়ো যাওঁ বুলি ভাবিছোঁ আৰু এতিয়া টাইম 12:30 বাজিলে আৰু যাওঁ এতিয়া। বহুত দেৰিয়ে হ'ল চাগে, গা পা ধুই ওলাই লৈছোঁ। বলক কি কাম চলিছে আপোনালোকক দেখামগৈ। মহযুঁজৰ উপলক্ষে ৰাতি ভাওনাও পাতিছে নামঘৰত অহা কাইলৈ। তো সকলোবোৰ দেখাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এতিয়া খোজকাঢ়ি আহিছোঁ মানে চাইকেলখন বেয়া হ'ল, চাইকেলখন বেয়া হোৱাৰ পৰা বহুত অসুবিধা হৈ আছে মানে। আৰু এতিয়া ইয়াৰ পৰা সেই শিমলুতলিলৈকে খোজকাঢ়ি যাব লাগিব। কাইলৈতো আপোনালোকক মহযুঁজ দেখামেই। আজি মহযুঁজৰ ফিল্ডত মানে কি কামবিলাক চলি আছে সেইবোৰ দেখাম মানে আপোনালোকক। আৰু এতিয়া মহযুঁজৰ ফিল্ডৰ ফালে আহি থাকোঁতে দেখিলোঁ সেইফালে চাইকেলৰ ষ্টেণ্ডবোৰ বনাইছে আৰু তো কাইলৈ যিহেতু মহযুঁজ তো বনাইছে আৰু লাহে আৰু এইখনেই হৈছে হেতালি পথাৰ আৰু সেইবিলাক ল'ৰাবিলাকে পূৰা কাম কৰি আছে। বলক তললৈ নামি যাওঁ। আৰু এতিয়া তললৈ নামি আহিলোঁ। সেইফালে দেখিছে বাঁহৰ কামিবোৰ ফালি থৈ দিছে। এনেকৈ ফালি পেলাই এচাইড মানে বেৰি দি থৈ দিব, তেতিয়া মানে কমিটিখনত অলপমান ছেফটি হৈ থাকে। আৰু আহি পাইছিলোঁহে, কাম এটা পালোঁৱেই। এই 4টা খুঁটি আছে, এই তলত মাটি দি পুতিবলৈ লাগে। তো এইকেইটা কাম কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাইছোঁ ৰ'ব। এতিয়া কামখিনি কৰাৰ আগত আপোনালোকক এপাক দেখাই আনোগৈ বুলি ভাবিছোঁ কোনে কি কৰি আছে। তো দেখাই লওঁ ৰ'ব আপোনালোকক, তাৰপিছত কামখিনি কৰিম আৰু এফালে এতিয়া চবে বাঁহত ৰছী বান্ধি আছে। গোটেই বাউণ্ডেৰীটো মানে বেৰি দিব, কাৰণ এইবাৰ যিহেতু ডাঙৰকৈ পাতিছে। আগত ইমান দূৰলৈকে নাহে বাৰু, এইখিনি মানুহলৈ থৈ দিয়ে, কাৰণ তেতিয়া ইমান ৰিস্ক নাই যে পুলিচে বাধা দিবহি পাৰে বুলি। কাৰণ এবাৰ পুলিচৰ পূৰা পাৰ্মিশ্যন আছে যিহেতু, এনে গোটেইটো মানে বেৰি দিব। গোটেইটো নহয়, এই আধা বেৰি দিব আৰু সেইফালেলৈকে বেৰিছে আপোনালোকক দেখাই আছোঁ। আৰু এনেদৰে পূৰা বাঁহ চাহ দি থৈছে পূৰা দুডালকৈ। আৰু এইখিনিতে মানে কমিটিখন বহিব, সেইকাৰণে পূৰা ছেফটিটো কৰি লৈছে। আজি চাই লওক মানুহে ইমান নাই, গাঁৱৰ মানুহকেইটা বাহিৰে। কাইলৈ চাব নাই এইখিনি জেগাত পূৰা ৰাস্তাই চব যিমান দূৰলৈকে দেখিছে সিমান দূৰলৈকে মানুহে হ'ব। তো পূৰা চাৰা মানুহ হৈ যাব। হিৰ' গাড়ীতে কাম কৰি আছে। এয়াই আৰু যদি কামত যদি ফাং ফুং কৰা মন আছে আপোনালোকে ইউটিউব চেনেল খুলি ভিডিঅ' বনাওক। মানে কেমেৰাটো অন কৰিলে চবে কয় যে তই ভিডিঅ'টো বনা, কামখিনি মই কৰিম। এয়াই আৰু মানে যদি কাৰোবাক যদি এনেকুৱা কামত ফাং ফুং কৰা মন আছে তো ভিডিঅ' বনালে হ'ল আপোনালোকে। এইটো চাচাই ৰাইজৰ কামত কাম কৰা এই আজি ফাৰ্ষ্ট দেখিলোঁ আৰু এই চিঙৰাও চাহটো, সি চিঙৰা চাহটো নেপাহৰে, কাম কৰিব পাহৰিলেও চিঙৰা চাহ নেপাহৰে। আৰু এতিয়া বাউণ্ডেৰী পূৰা মৰা হৈ গ'ল ওখিনিলৈকে, আৰু এইখিনিলৈকে পূৰা বাউণ্ডেৰী মাৰি ল'লে। আৰু কাইলৈ সেইখিনি জেগাত কমিটিখন বনাব, আৰু আজি নবনায় আৰু এতিয়া গাঁৱতে অলপমান কালেকশ্যন চলিব, তো কালেকশ্যন কৰিবলৈ যাম। আপোনালোকক কালেকশ্যন কৰিবলৈ যোৱা নেদেখাম আৰু এই গাঁৱত ভাওনাও আছে নহয়, ভাওনা অলপমান পৰিস্থিতি দেখাম। মানে এইটো ভিডিঅ'তে চববিলাক দেখাই গৈ শেষ কৰি থ'ম। ডাইৰেক্ট ভাওনা ভিডিঅ' দেখাম আৰু মহযুঁজৰ ভিডিঅ' দেখাম। তাৰ আগে পিছে মানে একো ভিডিঅ' নবনাওঁ আৰু, কাৰণ কাইলৈ বহুত কাম আছে। তো কামবিলাকো কৰি নিব লাগিব আৰু ভিডিঅ' বনাই যাব লাগিব। সেইকাৰণে মেইন ভিডিঅ'টোৱে বনাম। মানে তাৰ আগত আগবেলা কাম কৰি থকা এয়া ভিডিঅ' নহ'ব আৰু ডাইৰেক্ট আজিৰ দিনটোত কি কাম চলিব এই কামবোৰ সন্ধিয়ালৈকে দেখাম আৰু ভিডিঅ'টো আপলোড কৰি দিম। আৰু এইফালে পূৰা পোষ্টাৰ লগাই থৈছে। এইফালে মেইন ৰাস্তাটো যিহেতু আছে মানুহে ধৰিব পাৰিব বুলি পূৰা পোষ্টাৰ লগাই থৈছে। আৰু এইফালে এইটো ৰাস্তাটো। আৰু এতিয়া মই আপোনালোকক আহিছোঁ, এইফালে দেখিছে সজোৱা নাই বাৰু, সজাব আৰু আমাৰ গাঁৱত মহযুঁজৰ উপলক্ষে অভিমন্যু বধ নাটকখন আয়োজন কৰিছে। তো ইয়াত মানে অভিমন্যু বধখন হ'ব, মানে বধ যে ৰাতিপুৱা হয় ইয়াত হ'বহি, আৰু ভাওনাখন মানে বৰ নামঘৰত হ'ব, আমাৰ নামঘৰটোত হ'ব। আৰু দেখাম বাৰু আপোনালোকক, এতিয়া এনে পৰিস্থিতিবোৰ দেখাই দিওঁ আপোনালোকক। যিহেতু কাইলৈ সময় নাপাম, মহযুঁজত তাত থাকোঁতেই যাব, সেইকাৰণে ভাবিলোঁ সন্ধিয়া সময়ত আপোনালোকক নেদেখাওঁ, আজিয়ে দেখাই গৈ থওঁ। কিন্তু কাইলৈ মেইন ভাওনাখনে চাব পাব, সেইকাৰণে আপোনালোকক দেখাম বুলি আহিলোঁ। আৰু সেইখনেই হৈছে অভিমন্যু বধখন, আপোনালোকক ওচৰত গৈ দেখাই আছোঁগৈ। আৰু LP স্কুলৰ পিছ চাইডে মানে অভিমন্যু বধ বেহুখন বনাইছে, আৰু এইখনেই। আৰু মই এইবাৰ মানে অভিমন্যু বধখন চাম আৰু আপোনালোককো দেখাম। মানে আগত মানে এনেকৈ পাতি পোৱা নাই অভিমন্যু বধখন, আৰু মই দেখিও পোৱা নাই, সেইকাৰণে আপোনালোকক দেখাম। কমিটি ভাওনাত বাৰু পাতে বাৰু, আমাৰ গাঁৱৰ ভাওনাখন চাই থাকোঁতে যায়, বেলেগ গাঁৱত ভাওনা চোৱা নহয়গৈ। তো এইবাৰ গাঁৱতো ময়ো চাম আৰু আপোনালোককো দেখাম। আৰু এই ভাওনাখন আমাৰ গাঁৱৰ মহিলাসকলে মানে অংশগ্ৰহণ কৰিছে, মতা মানুহৰ নহয়, মাইকী মানুহবিলাকৰ। আৰু আপোনালোকক দেখাম বাৰু, ৰিহাৰ্চলো দেখাম বুলি ভাবিছিলোঁ, কিন্তু এই থাকোঁতে ৰিহাৰ্চল শেষেই হ'ল, গমেই নাপালোঁ। আৰু আপোনালোকক ভিতৰত সোমাই বাৰু গোটেই বাউণ্ডেৰীটো এবাৰ ঘূৰাই দেখাই দিম ৰ'ব। তো এইখনেই ভিতৰৰ ফালৰ পৰা এনেকুৱা এটা লাগে, আৰু চাই লওক আপোনালোকে। আৰু এতিয়া বৰ্তা এজন আৰু দাদা এজন আৰু ভাইটিহঁতে পূৰা মানে এই পেপাৰবোৰ মাৰি আছে, যিহেতু ল'ৰাবিলাক বিভিন্ন কামত এতিয়া মানে মহযুঁজৰ কামত লাগি আছে ল'ৰাবোৰ, সেইকাৰণে অহা নাই। তো এতিয়া বৰ্তা আৰু দাদা এজন আৰু এই সৰু ল'ৰাকেইটা মানে, তো হিন্দীবোৰে এই ৰঙীন পেপাৰবোৰ লগাই আছে, যিহেতু কাইলৈ মহযুঁজ বুলিয়ে যাব দিনটো, সেইকাৰণে আজি মানে চববিলাক আয়োজন কৰিছে। আৰু নামঘৰটো মানে ৰভা চভা দি আছে, দেখামগৈ আপোনালোকক। তো যদি কোনোবাই যদি এই ভিডিঅ'টো চাই আছে তো
সন্ধিয়া সময়লৈ ভিডিঅ'টো আপলোড কৰিম। তো আপোনালোকক নিমন্ত্ৰণ দিলোঁ, মহযুঁজলৈও আহিব আৰু ভাওনালৈও আহিব। তো লগ পাম সকলোকে, তো সকলো আহিব। আৰু এইখনেই, আৰু এতিয়া গাঁৱত যাওঁ, গাঁৱত গৈ পেলাই আপোনালোকক নামঘৰ পৰিৱেশটো এবাৰ দেখাই দিওঁ। তাৰপিছত আকৌ ল'ৰাবিলাকৰ লগত মহযুঁজৰ কালেকশ্যন অলপমান কৰিবগৈ লাগিব গাঁৱতে। আৰু এতিয়া বিহু বনোৱাৰ পৰা গুচি আহিলোঁ, আহি আপোনালোকক নামঘৰটো পৰিৱেশটো অলপমান দেখাম বুলি ভাবিলোঁ, সেইকাৰণে আকৌ গুচি আহিলোঁ গাঁৱৰ মাজলৈ। তো আপোনালোকক নামঘৰ পৰিৱেশটো অলপমান দেখাওঁ, দেখাই পেলাই আকৌ ল'ৰাবিলাকৰ লগত কালেকশ্যন কৰিব যাব লাগিব, গাঁওখনত ঘূৰিব লাগিব। তো তাকে দেখাম বুলি আপোনালোকক আকৌ নামঘৰলৈ আহিলোঁ। মানে আজিৰ দিনটো আৰু কাইলৈ দিনটো মোৰ সময় নাই ভিডিঅ' বনাই থাকোঁতে। মানে কেতিয়াবা কণ্টেণ্ট মাহলৈকে নাথাকে, যোনদিনাখন কণ্টেণ্ট আহিব সেইদিনাখন গোটেই দিনটো মানে কণ্টেণ্টৰ ওপৰতে চলি যায়। তো কোনফালে মিলাওঁ এতিয়া মই তাকে মানে ভাবি পোৱা নাই। তো এতিয়া আপোনালোকক নামঘৰটো দেখাম, নামঘৰত কি চলি আছে। আৰু এতিয়া নামঘৰ আহি পালোহি, পুৰা একে ৰভা দি আছে, আৰু ৰভা মানে ত্ৰিপালেই দিছে, কোনো মানে টিং চিং ব্যৱস্থা কৰা নাই। যিহেতু বৰষুণ নপৰে, এতিয়া কুঁৱলীহে পৰিলে ধুনীয়াকৈ ত্ৰিপাল দি থৈছে, আৰু ইয়াত চকী পাৰি দিব বাহিৰৰ পৰা অহা দৰ্শকসকল বহিবলৈ, কাৰণ গাঁৱৰ মানুহবিলাকে নামঘৰ ভিতৰতে বহিব। তো আহিব, আপোনালোককো নিমন্ত্ৰণ দিলোঁ, আপোনালোকো আহি ইয়াতে বহিবহি। আৰু এইটো ভিডিঅ' ইমানখিনিতে শেষ কৰিছোঁ, কাৰণ এতিয়া কালেকশ্যন কৰিবলৈ যাব লাগিব। কালেকশ্যন কৰোঁতে আৰু ভিডিঅ' চিডিঅ' বনাই নাথাকোঁ। আৰু আপোনালোকক মহযুঁজৰ পৰিৱেশখিনি দেখালোঁ, আৰু ভাওনাত কি কাম কৰি আছে এই পৰিৱেশ দেখালোঁ। মানে ভাওনা পৰিস্থিতি মানে শেষ হোৱাৰ পাছতো দেখাবলৈ নোৱাৰিম, আৰু আপোনালোকক মানে ভাওনা মানে কাইলৈ সন্ধিয়া পৰিস্থিতিটো নেদেখাওঁ, আৰু মানে মহযুঁজৰ পৰা অহালৈকে দেৰি হ'বগৈ। আৰু ইয়াত আৰু কি ভিডিঅ' চিডিঅ' বনাই থাকিম, এলাহ লাগিবগৈ, সেইকাৰণে ভিডিঅ' চিডিঅ' বনাই নাথাকোঁ বোলো, আজি আপোনালোকক দেখাই দিলোঁ। আপোনালোক যদি কোনোবা ওচৰে পাঁজৰে হয়, তো মহযুঁজো চাবলৈ আহিব আৰু ভাওনাও চাবলৈ আহিব। তো আপোনালোকক নিমন্ত্ৰণ দিলোঁ মোৰ ফালৰ পৰা। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব, সকলোবিলাক আহিব। তো লগ পাম।